আজি ক'ব গৈ আছোঁ ৰিয়েলমি ফোনৰ বিষয়ে আৰু যদি মোৰ ফ্ৰেণ্ডবিলাকে যদি ৰিয়েলমি যিকোনো যদি ফোন লৈছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো সুবিধা হ'ব। আৰু ফ্ৰেণ্ডছ যদি আপোনাৰ ভিডিঅ'টো আগতে চাইছিল তথাপি জানেতো ভাল কথা, নাজানিলে চাব। চ' ফ্ৰেণ্ডছ মই আজি ৰিয়েলমি মাত্ৰ দুটা হিডেন ফিচাৰৰ বিষয়ে ক'ম আৰু ৰিয়েলমি বহুতকেইটা হিডেন ফিচাৰ আছে। মই আগতে ভিডিঅ' বনাব লাগিছিলে, তথাপি মই মানে কিছুমান অসুবিধাৰ ফলত মই বনাব নোৱাৰিলোঁ, তাৰ কাৰণে বেয়া নাপাব ফ্ৰেণ্ডছ। প্ৰথমটো কওঁ আপোনালোকৰ কীবৰ্ডৰ বিষয়ে আৰু দ্বিতীয়টো হৈছে আপোনালোকৰ হটস্পটৰ বিষয়ে। আপোনাৰ হটস্পট জানে, আপোনালোকে যদি আপোনালোকৰ কাৰোবাক যদি নেট যদি শ্বেয়াৰিং কৰে ইণ্টাৰনেট, তেতিয়া হটস্পটটো আপুনি অন কৰে আৰু তেনে ৱাইফাই অন কৰে। চ' মানে ৰিয়েলমি কিছুমান ভাল তিনিটা সুবিধা দিছে, ভাল সুবিধা দিছে। তাৰ হটস্পটত যোৱাৰ পিছত আপোনালোকে ইয়াতে আপোনাৰ কানেকশ্যন মোৰ এটা ডিভাইচ কানেক্ট হৈ আছে ৱাইফাইৰ দ্বাৰা, মানে হটস্পটৰ দ্বাৰা। চ' ফ্ৰেণ্ডছ আপোনালোকে কানেকশ্যনত যাওক। তাৰপিছত তিনিটা ৰিয়েলমি ভাল সুবিধা দিছে। এটা হৈছে ব্লেক লিষ্ট, মেক্স নাম্বাৰ অফ দ্য কানেকশ্যন ডিভাইচ আছে, এটা ডাটা ৰেষ্ট্ৰিকশ্যন। হয় ফ্ৰেণ্ডছ, প্ৰথমটো হৈছে ব্লেক লিষ্ট। যদি ব্লেক লিষ্ট হৈছে আপোনাৰ যেনেকৈ আপোনাৰ আগতে ফোনত আছে ব্লেক লিষ্ট, ঠিক তেনেদৰে এইটো সেই একে ধৰণে কাম কৰে। যদি কাৰোবাৰ যদি আপুনি ব্লেক লিষ্টত থৈ দিয়ে, তেতিয়াহ'লে আপুনি আৰু আপোনাৰ ডাটা তেওঁ কেতিয়াও আপোনাৰ ল'ব নোৱাৰে, ৱাইফাই কেতিয়াও কানেক্ট নহ'ব, হটস্পট কেতিয়াও কানেক্ট নহ'ব। আৰু ধৰক ছাপ'জ ধৰক এতিয়া মোৰ এইটো ডিভাইচ কানেক্ট হৈ আছে আৰু এইটো আপুনি দেখিছে ডিছকানেক্ট এণ্ড ব্লেক লিষ্ট। যদি মই এইটো ডিছকানেক্ট ব্লেক লিষ্টত থৈ দিওঁ আৰু এইটো মোবাইল কেতিয়াও কানেক্ট নহ'ব। চ' ভাল সুবিধা এটা, আপোনাক কেতিয়াও বেলেগে চুৰি কৰিব নোৱাৰে। আপুনি যদি ডাইৰেক্ট তেওঁৰ খাই লিংকটো যদি আপুনি যদি ব্লেক লিষ্টত থৈ দিয়ে আৰু তেওঁ কেতিয়াও আপোনাৰ পৰা ইণ্টাৰনেট ল'ব নোৱাৰিব। চ' মানে দ্বিতীয়টো হৈছে নেক্সট নাম্বাৰ কানেকশ্যন ডিভাইচ। আপোনাৰ যদি এইটো আপুনি যেইটা ডিভাইচ কানেক্ট হয়, এটাৰ পৰা 10টাৰ ভিতৰত আছে, মই এতিয়া বৰ্তমান এটাই কৰি দিছোঁ। আপোনাৰ 3টা 4টা 5টা কৰি থৈ দিয়ে, আপুনি সকলোকে দিব পাৰিব, 5টা আদাৰ মানুহক দিব পাৰিব। আপুনি যদি এটা কৰি থয় খালি এটাকে দিব পাৰিব। চ' মানে সেইটো এটা ভাল সুবিধা আছে। আৰু তৃতীয় হৈছে ডাটা ৰেষ্ট্ৰিকশ্যন। আৰু যদি এইটোতো আৰু বেষ্ট সুবিধা মোৰ কাৰণে, মোৰ মানে বেছি ভাল লাগিছে এইটো। ইয়াত আছে 10ৰ পৰা 10 GB লৈ। আৰু প্ৰথমটো হৈছে আপোনাৰ 10 MB। কাৰোবাক যদি আপুনি যদি কোনোবাই যদি আপোনাৰ পৰা যদি নেট খুজিছে আৰু আপুনি হটস্পট অন কৰি দিছে, তেওঁ যদি আপুনি গম নাপায় আপোনাৰ পৰা কিমান ৱাইফাই লৈ আছে, কিমান আপোনাৰ পৰা ইণ্টাৰনেট লৈ আছে, যদি আপোনাৰ যদি নেট গোটেই চেছে কৰি দিয়ে, সেইকাৰণে আপোনাৰ এইটো বিশেষকৈ এইটো দিয়া হৈছে। যদি আপুনি যদি আপোনাৰ নেট যদি কোনোবাই ইউজ কৰিছে, আপুনি যদি খালি তেওঁক 10 MB বা 50 MB 100 MB দিয়ে বা 200 MB দিয়ে, তেতিয়া খালি তেওঁ 200 MB মাত্ৰ ইউজ কৰিব পাৰিব। তাৰপিছত অট'মেটিক তেওঁ আৰু নেট ইউজ কৰিব নোৱাৰে। মই 200 MB কৰি দিছোঁ, ইয়াতে লিখাই আছে আপোনাৰ কথাখিনি, এইখিনিতে লিখাই আছে। যদি ইউজ কৰিবলৈ আকৌ কাটি কিনে আকৌ প্ৰথমৰ পৰা দিলে তেওঁ আকৌ এগেইন 200 MB ইউজ কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ, এইটো মোৰ বহুত ভাল লাগিছে। যদি আপোনাৰ কেতিয়াবা যদি আপোনাৰ নেট যদি কোনোবা বন্ধুৱে লয় আৰু লোৱাৰ পিছত যদি তেওঁ কিমান ইউজ কৰে আপুনি চাই নাথাকে, কিন্তু আপুনি যদি ইয়াতে যদি খালি 100 MB যদি আপুনি যদি খালি 100 MB ক্লিক কৰি থৈ দিয়ে, তেওঁ খালি অনলি 100 MB ইউজ কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ, এইটো ভাল লাগিছে। যদি আপোনাৰ মোৰ যদি বন্ধুবিলাকে লৈছে, তেওঁলোকৰ কাৰণে বহুত হেল্পফুল হ'ব। তাৰপিছত আমাৰ নেক্সট আপোনাৰ হৈছে আপোনাৰ মই কয় কীবৰ্ডৰ বিষয়ে ক'ম। ৰিয়েলমি এটা ভাল সুবিধা দিছে কীবৰ্ডৰ। চ' ফ্ৰেণ্ডছ, এইটো আপুনি দেখিছে, এইটো নৰ্মেল কীবৰ্ড। আৰু যদি আপোনালোকৰ কিছুমান আপোনাৰ মোবাইলত আছে কি আপোনাৰ এই কীবৰ্ডখনত আপোনাৰ পিছপিনেতো ফটো আহি যায় বা যিকোনো পিকচাৰ বা চিনাৰী ল'ব পাৰি। কিন্তু ৰিয়েলমিত এইটো অলৰেডি ফোনত দিয়েই থৈ দিছে, খালি ছেটিঙত বিচাৰিলেই হ'ল। কিন্তু কিছুমান থাৰ্ড পাৰ্টি এপছ ব্যৱহাৰ কৰিব লাগে। চ' এইটো আপুনি কেনেকৈ কৰিব, আপুনি আপোনাক দেখুৱাই আছোঁ। প্ৰথম ছেটিঙত যাব। ছেটিঙত যোৱাৰ পিছত আপোনালোকৰ এডিচনেল ছেটিংছ, তাৰপিছত কীবৰ্ড, তাৰপিছত আপোনালোকৰ ইয়াতে যিবোৰত ক্লিক কৰক। তাৰপিছত থিম বুলি আছে, থিমত ক্লিক কৰিব। এতিয়া আপোনালোকে আপোনাৰ যিকোনো ইয়াতে ল'ব পাৰে, আপোনাৰ নিজৰ ফটো লগাব পাৰে বা আপোনাৰ ফুল লগাব পাৰে, কালাৰ লগাব পাৰে বা নেচাৰ, আপোনাৰ যিকোনো ইয়াতে। মই খালি এটা ডাউনলোড কৰি থৈছিলোঁ বাৰু, ইয়াতে মই আপোনাক লগাই দেখাই দিম। কাৰণ প্ৰথম মই আপোনাৰ বিশেষকৈ মানুহে নিজৰ ফটো লগাই বা যিকোনো নিজৰ হেৰি লগাই, তাৰপিছত আপোনালোক কেনেকৈ লগাব, আপুনি এইটো গেলাৰীৰ পৰাও লগাব পাৰে। মাই থিমত যায়, গেলাৰীত আপোনাৰ অন কৰিলে আপোনাৰ গেলাৰীবিলাক আহি যাব। তাৰ পৰা আপুনি যিকোনো এটা ফটো আপুনি তাৰ পৰা ল'ব পাৰে। ত' মই এটা ফটো লৈ থৈছোঁ, মই ফ্লাৱাৰ লৈ থৈ দিছোঁ, ফুলৰ ফটো লৈ থৈছোঁ। আৰু মোৰ নিজৰ ফটোও আছে, মই এটা ফুলৰে লগাই দিছোঁ। মই এইটো ফুল মোৰ ভাল লাগিছে। চ' ফ্ৰেণ্ডছ, এইটো যদি বৰ্ডাৰ যদি লগাই থৈ দিছে অকণমান ভাল নালাগে এইটোত। চ' মই এইটো মই হেৰি কৰিছোঁ, উঠাই দিছোঁ। আপুনি এপ্লাই কৰি দিব। আৰু নেক্সট আপুনি হোৱাটছআপত যায় যদি দেখিছে আপোনাৰ পিকচাৰটো ধুনীয়াকৈ বদলি গ'ল। ঠিক তেনেদৰে আপোনালোকে এইটো কৰিব পাৰে, ফটো ল'ব পাৰে। নতুন ফটো আৰু নতুন কালাৰ বা যিকোনো সদায় চেঞ্জ কৰি থাকিব পাৰে। মই বাৰু এইটোও লগাই দিছোঁ, যিটো মই ডাউনলোড কৰিছিলোঁ। ত' মানে এনেকৈ কৰি আপোনালোকে সদায় ইউজ কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, এনেকৈ কৰি আপোনালোকে সদায় নতুন কালাৰ, নতুন ফটো, নতুন যিকোনো হেৰি আপোনালোকৰ কীবৰ্ডত এড কৰিব পাৰে। মই ভিডিঅ'ত কৈছিলোঁৱেই, এইটো আপোনাৰ ABC+ অসমীয়া। এইটো এটা ভাল মানে এইটো লাগে যে আপোনাৰ যিকোনো ইংলিছত টাইপ কৰি আছে, আপোনাৰ কিন্তু মেছেজ দিলে ইংলিছতেই লিখা হয়, কিন্তু কথাটোতো অসমীয়াত থাকে। ঠিক তেনেদৰে
ইয়াতে ধুনীয়াকৈ কি খবৰ পালে আপোনাৰ ধুনীয়াকৈ এনেকৈ আপোনাৰ টাইপ কৰি ধুনীয়াকৈ সুবিধা ল'ব পাৰে। ৰিয়েলমিত ভাল ভাল সুবিধা দিছে আৰু বহুত আছে ফ্ৰেণ্ডছ। যদি আপুনি জানিব বিচাৰে তেতিয়া কমেণ্ট কৰিব, মই নিশ্চয় ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। ধন্যবাদ আপোনাৰ মূল্যৱান সময়খিনি দিয়াৰ বাবে।